গাইজ আমি আহি আছো ইণ্ডিয়া জিকাৰ সুখত বম ফুটাবলৈ। এতিয়া মানে আমি এটা লগৰ বাটত আহিছো, লগৰ এটা আহি আছে মেচ লৈ। এতিয়া বম ফুটোৱা হ'ব। বম বম ইণ্ডিয়া জিকিছে বম। গাইজ একদম বম ফুটোৱাৰ ব্যস্ত দেই। বম ফুটোৱাত ব্যস্ত ৰাইজ। এই বম তামাম কিন্তু দেই, ধুনীয়া হৈ আছে, সাউন্ড মজা আহিছে ন। ইণ্ডিয়া জিকিছে, সাউন্ড বেয়া দিলে যায় নেকি? কৃষ্ণ বেয়া দিছে। দে 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 মোৰ গালে নামাৰিবি খালি দেই। মই ইণ্ডিয়া জিকাৰ সুখত মই উৰি যাম নহ'লে। এইটো বম ক'ৰ পৰা নিছ? নাই ভাল কামত আহিছে ন বমখিনি। বমখিনিও কিন্তু ভাগ্য ক'ব লাগিব বুজিছ। ইণ্ডিয়া জিকোতে এনেই বান্দৰ খেদি দেৱালীতো চব বম ফুটে। ভিতৰৰ পৰা চিঞৰিছে, এও বাবা কি হ'ল? মানে বম ফুটাব নালাগে চাগে আৰু দেই, ৰাইজৰ টোপনি ক্ষতি হৈছে। নাই এইকেইটা ফুটাইহে যাম আৰু গালি খালেও। আইও 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 নাই সেইটো নকৰিলেও আমাৰ সেইটো ভাল ভাল কথা নহ'বতো, চেলিব্ৰেটটো কৰিব লাগিব। অঁ হাতবোৰত ফুটাম দেই বাকীখিনি। ধূপডাল লৈ গৈছোঁ। ঐ হ'ব মেচ আছে দে, পেকেটখিনি ভৰা। গুড নাইট, বাই 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 অ'কে। চাওঁ মিকিৰৰ ঘৰৰ বাটত গালি খাই আহিছোঁ। এতিয়া অকণমান আঁতৰলৈ আহিছোঁ, মানে আমাৰ ইয়াত গালি দিব পৰা মানুহ নাই বাৰু। আমাৰ ৰাইজ ৰেডি হ'লেই। ৰাতি কোনো নাই ৰাস্তাত, ধুনীয়াকৈ বম ফুটাই আজি ভাল লাগিছে। আজি কিহে পাইছে এইকেইটাক? ইণ্ডিয়া জিকিছে, সিহঁতে ফালিব, সিহঁতে পইচা গাল পাব। কেইটামানে তেনেকৈ ক'ব আকৌ কিছুমানে। ঐ আহিছ? আমাৰ এইজনে আহিছেহে বম ফুটাবলৈ, এই আহিছেহে আমাৰ। যা যা ফুটাকে যা। তেতিয়াহ'লে তিতিবলৈ আহিছ বৰষুণত গেঞ্জি পিন্ধি তই? হে আহ এনেই আহিছ আৰু নাচ তই, মই গাড়ী ৰখাই দিম বাৰু। নাচ নাচ, ইণ্ডিয়া জিকিছে নাচিব লাগে ন। আমি বম ফুটাই আছোঁ বাৰু ন, গাড়ী ৰখাই দিম নহয়। দুফালে দুটা বম মাৰিম, এনেই গাড়ী ৰখি যাব। দুফালে দুটা জগমগ মাৰিম আৰু এনেই ৰখি যাব। এতিয়াই গৈ সেইয়া দেখিছ? যা ভাই যা, ইণ্ডিয়া জিকিছে ইণ্ডিয়া। গম পাইছনে নাই ইহঁত? বম শেষ হৈছেহি আৰু বেছি নাই, তিনিটা আছে। একদম ফিনিচিং কৰি দিওঁ। পৰি গৈছে, কি কৰিম? সেইটো সেমেকিলে আৰু বুজিছ। এইটো বমৰ পাৱাৰ আছে।
আহিবগৈ নাই এই আহি গ'ল হাতত ফুটিব দেই খাব না ৰিক্স ল'ব লাগে বোম ফুটালে এইটোৱে ডাঙৰ কথা মানে লাইফত চাউণ্ড হ'বলৈ ৰিক্স ল'ব লাগিব কিবা দেখিছেতো আইঐ কলিজা আৰু কেইটা আছে মজা বৰষুণো দি আছে বমো ফুটি আছে ইণ্ডিয়াও জিকি আছে পৰিৱেশ এটা মাজতে ধোঁৱা আৰু পানী একদম একলগ হৈ গৈছে ঐ ধোঁৱা আৰু পানী একলগ হৈ গৈছে চা বেলেগ আমাৰ বম শেষ এতিয়া যাওঁ আৰু ঘৰা ঘূৰি বাই বাই গুড নাইট গুড নাইট নমো দে বাই 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 গ'লগে আৰু গুড নাইট মজা লাগিল আমাৰ তাৰ খোজ দেখিছে নে নাই গাইছ কষ্ট কৰিছে এয়া ইণ্ডিয়া জিকাৰ ফূৰ্তি মানে গম পাইছেনে এয়া সুখ এয়াই ফূৰ্তি এয়াই দেশক লৈ আৱেগ দেশক লৈ ইমান দিনে লৈ থকা টেনশ্যন এটা আজি দূৰ হ'ল মানে হা আজি কমচে কম একমাহ ধৰি এটা টেনশ্যন লৈ আছোঁ আমি চবেই আজি পূৰণ হ'ল আৰু দিয়ক থেংক ইউ ইণ্ডিয়া